মজা লাগিছে নহয় তলত কোনফালে যায় গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই এনাডাৰ ব্লগ আৰু আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভালে আৰু মোৰো ভালে আৰু এতিয়া যাবলৈ ৰেডি মই পাৰশুৰাম কুণ্ড দেখাম ভিডিঅ'টোত তাত কেনেকুৱা ধৰণৰ কি হয় চ' চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু স্কিপ নকৰিব লগতে লাইক শ্বেয়াৰ কৰিব আজিৰ যাত্ৰা আৰম্ভ এতিয়া গৈ থাকোঁ আৰু জেগাবিলাক যদি ধুনীয়া ধুনীয়া জেগা দেখোঁ তো আপোনালোকক নিশ্চয় দেখাই গৈ থাকিম আমি পালোহি এতিয়া ডিৰাক গেট মানে নামচাই এতিয়া অৰুণাচল আৰম্ভণি আৰু তো ইয়াতে পাছ বনাবলৈ ৰখিলোঁ পাছ বনাই আমি গৈ আছোঁ পাৰশুৰাম আৰু এইপিনে চাব পাৰে কমলা এনেকৈ ইমান ধুনীয়াকৈ সজাই থৈছে আমাৰ পাছ বনি আছে বৰ্তমান তো পাছখন হৈ গ'লে আমি গুচি যাম আৰু অৰুণাচল এইপিনে পাছ এণ্ট্ৰি কৰিছে আৰু ইয়াত দেখাব লাষ্ট তাৰপিছত আমি গুচি যাম ইমান টাইম লাগিছে বহুতে ভিৰ আছে মানুহ এইফালে চাব পাৰে তো ৰৈ আছোঁ আৰু ইয়াতে আৰু আমাৰ পাছ বনি গ'ল এইখন এতিয়া আমি যাব পাৰিম আৰু এয়া আমি আহি পালোহি পাৰশুৰাম এইডোখৰ বজাৰ হয় ইয়াতে দেখিছে আপোনালোকে শাক পাচলি আৰু ফল মূলৰ আদি কৰি চব আছে আৰু পিছপিনে আছিলে কাপোৰ বজাৰো আছিলে আৰু ইয়াতে ট্ৰাফিক আৰু এতিয়া মই পালোহি কামলাং ব্ৰিজ আৰু ব্ৰিজৰ তলত মই দেখাম আপোনালোকক ভিউ কিছুমান এয়া চাব পাৰে এয়া হৈছে কামলাং ব্ৰিজ পিকনিক খাই আছে পুৰা ভাত চাত বনাই আছে আৰু এইবিলাক আৰু এয়া নদীখন আৰু এইপিনে দেখাম মই আপোনালোকক এইপিনেও চাব পাৰে এইপিনে বহি আছে এইপিনে চব্জি কাটি আছে নেকি এইবিলাক দূৰতো আছে মানুহবিলাক মন গৈছে ব্ৰিজৰ তলত যাবলৈ বাট আগতে পাৰশুৰাম কুণ্ড গৈ লওঁ তাৰপাছত যদি সময় হয় তেতিয়া নিশ্চয় ইয়াত যাম আৰু আপোনালোককো দেখাম এতিয়াতো দেখিয়ে আছে আপোনালোকে হয় নাই এয়াই হৈছে কামলাং ব্ৰিজ আৰু নদীখন চাওক শিলেৰে ভৰি আছে প্ৰায় খালো আৰু আগলৈ আপোনালোকক আৰু দেখাই থাকিম যিমান পাৰোঁ ফাইনেলি আহি আমি পালোহি আৰু এতিয়া ওপৰলৈ গৈ আছোঁ এয়া তলৰ দৃশ্য দেখাই দিছোঁ আপোনালোকক সেয়াই আছে এই ওচৰৰ মাৰ্কেটখন সম্পূৰ্ণ পূজাৰ বস্তুবিলাক পোৱা যায় ইয়াতে एक दर्जन है 20 रुपये का एक दर्जन मतलब पूरा आता है क्या इसमें नहीं पहली बार आया ना नहीं पता है क्या क्या है कोई बात नहीं पहले बार ये प्रसाद है प्रसाद और छोटा पैकेट देने से भी हो जाएगा छोटा पैकेट दे दो ये 20 का पैकेट दे देना ठीक है तो এইটো মই লৈ লৈছোঁ আৰু কেইটকা হ'ল এইটো कितने का हो गया 50 का हो गया 50 का এইফালে বাবাসকল বহি আছে पंडित जी प्रणाम कैसे हो अच्छा है अच्छा है हाँ, बहुत अच्छा। नया साल का मुबारक हो तो ऊपर जाके आते हैं हाँ, जाओ, ठीक जाओ, है जाओ, आशीर्वाद जय 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 तो এতিয়া ওপৰত যাওঁ এইফালে তো এয়া গৈছোঁ আৰু অঁ जाओ जाओ आगे आगे जाओ ना ना हमें पीछे हम आगे आगे अरे भाई क्या है मार लिया हेलो सर हाँ दोनों এয়া শিৱ মন্দিৰ আৰু দুৰ্গা মন্দিৰ লগতে আছে আৰু আগত আছিলে মন্দিৰ সেইকেইটা মই যাওঁতে দেখাম বাৰু এয়া দেখিব পাইছে আপোনালোকে আৰু অকণমান ওপৰলৈ উঠোতে ভাগৰ লাগিছে আৰু যে ইমান যাব লাগিছে মানে এতিয়া আমি তললৈ নামি গৈছোঁ পালোহি আৰু সেই আৱাজ শুনিছে নাই শুনিছে ন সেয়াই হয় जाइए नीचे जाइए बहुत अच्छा है हाँ हाँ हम भी जा ही रहे हैं
আৰু এইপিনে সকলোৱে ওপৰলৈ আহি আছে। অলপ ফুটাটো ধৰি যোৱা। আশা আছিলে ইয়াত অহা, আজি আশাটো পূৰণ কৰিছোঁ আৰু যামেই মানে যেনেকৈ হ'লে যামেই বুলি ভাবি আছোঁ। ইয়াতে আছে বান্দৰ এটা পূৰা খেদুকে আছে মানে ভয় লাগিছে যাবলৈ। একো নকয় চাগে। আপোনালোকে বহি আছে যে ভাগৰ লাগিলে? এই আইতা কেইজনীমান আছিলে, এতিয়া তললৈ যাব নে ওপৰলৈ উঠিছে? ওপৰলৈ উঠিছে, তললৈকে গ'লে? নোৱাৰিলে ন, ইমান হেৰি জেগা যে ক'তনো পাৰিব। আমি মাকুমৰ। আপোনালোকে ক'ৰ হয়? ঠিক আছে বহক দেই। ইয়াতে আইতা কেইজনমান লগ পাইছিলোঁ, ভয়তে বোলে নগ'ল। অকণমান ডেঞ্জাৰাছে হয় আৰু তো যাওঁ। হ'লেও ইয়াত বহুত মানুহ আহে, ভাৰতৰ বিভিন্ন কোণৰ পৰা ইয়াতে আহে। ইয়াত মানে যিবোৰ অজানিতে কিছুমান পাপ কৰিছে বা ভুল কৰিছে, তো সেইটো কাৰণে ইয়াত খণ্ডন হ'বৰ কাৰণে ইয়াত আহে। এই নদীখনত মানে স্নান কৰিবৰ কাৰণে কয় যে নদীখনত মানে স্নান কৰিলে পাপ খণ্ডন হয়। তো সেয়াই আৰু এইখন লোহিত নদী বুলি। বহুত কষ্ট হৈছে ন উঠিবলৈ? এইখিনিতে চাব পাৰে ইমান মানে পাৰিছে লাহে লাহে ন, লাহে লাহে গৈ থাকক আৰু দেই। যোনে গা ধুৱে তেওঁলোকৰ কাপোৰবিলাক ইয়াতে, এইটো ডাষ্টবিনৰ নিচিনা আছে মানে। আৰু এইপিনে চাব পাৰে ইয়াতে কাপোৰবিলাক আছে, কাৰণ নদীত গা ধুৱে যিটো নদীৰ পৰা আকৌ কাপোৰখিনি উঠাই মেলি আনি ইয়াত থৈ দিয়ে তেওঁলোকে, কাৰণ নদীখন যাতে গান্দা নহয় মানে সেইকাৰণে ইয়াতে ৰখা হৈছে। আৰু সেইপিনেও তেনেকুৱা এটা দেখিছোঁ। আৰু ইয়াতে বহুত মানুহ আছে। এইবিলাক মানুহবিলাকে কাপোৰ চেঞ্জ কৰি ইমানেই লেতেৰা কৰি থৈছে। এনেকুৱা কৰিব নাপায়, কিন্তু য'ত জাগা দিছে যিহেতু তাত থ'ব লাগে, আৰু ইমান লেতেৰা কৰি পেলাইছে এইবিলাক। সেইখন ব্ৰিজখন আৰু এয়া হৈছে পৰশুৰাম কুণ্ডৰ পবিত্ৰ স্নান কৰা জেগা হয়। বহুতেই পবিত্ৰ জেগা হয়। ইয়াত এবাৰ ডুবকি লগালে বোলে জীৱনত যিমানে আপুনি মানে কিবা ভুল কাম কৰিছে নজনাকৈ বা পাপ কৰিছে, তো সেয়া খণ্ডন হয় বুলি কয়। ইয়ালৈ মানে জানুৱাৰী মাহৰ মকৰ সংক্ৰান্তিত বহুত মানুহ আহে বুলি কৈছে পৰশুৰামজী দৰ্শন কৰিবলৈ। বাট আমি আহিব নাপালোঁ তেতিয়া। এতিয়া লেটকৈ হ'লেও আহিছোঁ, কাৰণ বহুত আশা আছিলে ইয়ালৈ অহা। চ' ফাইনেলি আহি গ'লোঁ আৰু। আহিলোঁ গামোচা ফুটিলে। আৰু এইফালে এটা মন্দিৰ আছে, মই দেখাই দিছোঁ। তো ইয়াতে পণ্ডিতসকল বহি আছে, সেৱা এটা কৰি থৈ যাওঁ আৰু যিহেতু আহিছোঁ যেতিয়া। আপুনি চাব পাৰে। কাহা পে লো? আৰু এতিয়া আমি যায়গা গম পাইছোঁ তো গ'ল আকৌ মেইন কোন হয়। তো ইয়াৰ পৰা আমি ওলাইছোঁ, আৰু এয়া যিমানখিনি পাৰিলোঁ মই দেখালোঁ। আৰু এতিয়া আমি ইয়াৰ পৰা যাওঁ। কোনোবা আপোনালোকে অহা নাই ইয়াত, দেন আহিব, বহুত ভাল লাগিব। মনটো অলপ মানে নিজকে কিবা এটা পবিত্ৰ লাগি যায় ইয়াত অহাৰ পিছত, বহুত ভাল লাগিলে। আৰু এতিয়া মানুহবিলাক আহি আছোঁ। মই জোতাযোৰ পিন্ধি লওঁ। আহিছোঁ, হাৰ্টবিট মানে কি ক'ম আৰু বহুত পানী পিয়া লাগিছে, মানে এনেকুৱা লাগিছে পূৰা শুকাই গৈছে। আৰু এইপিনে বান্দৰ ৰাজ্য এখন, এইবিলাক বান্দৰবিলাক দেখিছে, একদম পোৱালি ছোৱালী আছে। আৰু এইবিলাক তো উপায়তো নাই, ওপৰত যাব লাগিব। তো গৈ থাকোঁ আৰু আইতা পাৰিছে। ইমান বুঢ়ী আইতা যদি ইমান ওপৰলৈকে গৈছে আৰু তললৈ গৈছে। হয় নাই? আহক লাহে লাহে আহিব দেই। আহক। আৰু এতিয়া আমি একেবাৰে তলত পাইছোঁহি আৰু লাহেকৈ। ইয়াতে আছে এটা লক্ষ্মী মন্দিৰ আৰু नारायण मंदिर, हनुमान मंदिर है ना, ये वाला हनुमान मंदिर है। ये वाला ये वाला ये वाला ये लक्ष्मी मंदिर है।
अच्छा, ये लक्ष्मी भगवान ने मंदिर अपने माँ को हत्या करके ही परशुराम धाम में आके स्नान किया है। जी मन को पवित्र रखना है, धर्म को जय करना है। जी। परशुराम बाबा अमर है जी और अपना माता पिता सबसे बड़ा है। जी और परशुराम भगवान ने अपने पिता की आज्ञा पाके माँ को हत्या किया, हाँ, फिर माँ के चिरंजीवी किया, जिंदा किया। जी इसलिए आजकल के कलयुग के बच्चे को अपने माता पिता की सेवा करना है, सबसे बड़ा धर्म वही है। बड़ा माता पिता है, हाँ। परशुराम बाबा भी यही शिक्षा दिया है। परशुराम কুণ্ড তাৰ পৰা আহিলোঁ। এতিয়া আমি ব্ৰিজৰ তললৈ আহিছোঁ। ব্ৰিজৰ তলত ইমানেই মানুহ মানে ইয়াত, কাৰণ এইটো পিকনিক স্পট হয়, বহুত মানুহ আছে এইফালে। এয়া বহুত মানুহ আছে। ইফালে নদীখন পৰা পানী চানী কম আছে চাগে, এইবাৰ পানী। এইবাৰ মোৰ জানুৱাৰীটো এনেকৈ গ'ল, মানে এবাৰ পিকনিক খোৱাই নহ'ল মানে মোৰ। তো কাজ মই যদি ইয়াতে পিকনিক খাবলৈ আহিব পালোঁ হয়, বহুতেই ভাল লাগিলে হয়। চাব পাৰে, এইপিনে দেখাই দিছোঁ মই। সেয়া আৰু আমি সেইটো জেগাত গৈছিলোঁ, এইপিনে চাব পাৰে। এতিয়া নামিম, এইপিনেদি তলত গৈ চাওঁ নেকি অকণমান। এইখন মজাকৈ বনাই দিছে কিন্তু দেই। ইয়াতে বহুত প্ৰকাণ্ডৰ এটা হিল পালোঁ, ইয়াতে মই বহি লৈছোঁ। পানীৰ ওচৰলৈ যাম এতিয়া। পানীখিনি ইমানেই ধুনীয়া, মানে তাত গৈ মানে এনেকুৱা লাগিছে মই তাতে জঁপিয়াই দিওঁ, গা ধুওঁ তেনেকুৱা লাগিছে। বাট গা ধুব নোৱাৰি, বহুত ঠাণ্ডাৰে। এতিয়া তলত যাওঁ। আহি পালোঁহি, পৰশুৰাম কুণ্ডৰ পৰা আহিলোঁ। এয়া পৰশুৰাম কুণ্ডৰ ওচৰতে আছে, এইকেইখন হোটেল আছে। তো ইয়াতে কিবা এটা খাই লওঁ। ৰাতিপুৱাৰ পৰা একো খোৱা নাই, একো নোখোৱাকৈ আহিলে যিহেতু বহুত বেছি ভোক লাগিছে। চ' খানাটো খাই লওঁ, তাৰপিছত বাকীখিনি যোৱাৰ ভিডিঅ' কিছুমান দেখা। আমাৰ খানা আহি গ'ল, খানাটো মেইন যিহেতু। খানাটো খাই মেলি আংকলৰ হোটেলতে খানা খাইছিলোঁ। খানাটো বহুত ভাল লাগিলে। হোটেলখনৰ নাম কৈ দিয়ক, বতা দিজিয়ে। जय बाबा भोजनालय, জয় বাবা ভোজনালয়। पंडित जी का ढाबा बोलने सब जानते हैं। আচ্ছা ঠিক ইয়ে। তো খানা খালোঁ, এতিয়া যাওঁ। হোটেললৈ খাইছিলোঁ আৰু ভাবিছোঁ গল্ডেন টেম্পুলত অকণমান নাইট ভিউটো চাই যাওঁ। চ' সোমাইছোঁ আৰু সেয়া বহুত ভিৰ আছে, চাব পাৰে। সেয়া সেইখন গেট বন্ধ আছে, আমি সৰু গেটখনে দিয়ে যাম আৰু। টিকেটটো কৰি লওঁ, টিকেট চিষ্টেম যিহেতু কৰা হৈছে। টিকেট হ'ল নাই? টিকেট কাউণ্টাৰ কেলৈ লাইন পাতিব লাগে নেকি? কৰি থোৱা আছে। কেইটকা টিকেট? 30 ৰুপিজ। ফাইনেলি নাইট ভিউ এয়া নামচাইৰ গল্ডেন টেম্পল। বহুতেই ভাল লাগিছে ইয়াত আহি, মানে নাইট ভিউটো চাই ইমান মজা লাগিছে নে কি ক'ম আপোনালোকক। এয়া চাব পাৰে, চাৰিওদিশে ইমান মজা লাইটিংবিলাক। আৰু এতিয়াও মানুহ বহুত আছে, টাইম হৈ গৈছে 6টা বাজিছে আৰু এতিয়া। আৰু ভিতৰত প্ৰে কৰি আছে, চাব পাৰে। অকণমান ওচৰৰ পৰা দেখাই দিওঁ। ৱাও, কি মজা ভিউ লাগিছে ৰাতি। बन रहा होगा ना? আৰু এইপিনেও এটা আছে, তালৈকে নাযাওঁ আৰু। তো গাইজ, মই বাহিৰৰ পৰাই আপোনালোকক দেখালোঁ, ভিতৰত নগ'লোঁ, কাৰণ ভিতৰত প্ৰাৰ্থনা হৈ আছে। চ' সেইকাৰণে মই নগ'লোঁ। আৰু এতিয়া মই ইয়াৰ পৰা যাওঁ। অলৰেডি বহুত লেট হৈ গৈছে, ঘৰ পাওঁতেও টাইম লাগিব। তো বাই বাই।